প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে ছবিৰ কিছু দৃশ্যাংশ এই ঠাইডোখৰতে লোৱা হৈছিল। তেতিয়াহ'লে বলকচোন দেৰি নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, দ্য কিং অফ হামিং ইন দ্য ওল্ড, আই লাভ জেড ৰৈ ৰৈ বিনালে। এই ঠাইডোখৰতে জুবিন দাৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালেৰ মাজৰ কিছু দৃশ্যাংশ আৰু শেষৰ কিছু দৃশ্যাংশ গ্ৰহণ কৰা হৈছিল। আৰু এয়া হৈছে বিশ্বনাথৰ বৰগাং নদীৰ, যাক আমি আঢ়ৈ দলং বুলি কোৱা হয়। আৰু আপোনাক ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰিব। এতিয়া আহকচোন দলঙৰ খেতুমূৰলৈ যাওঁ। এচাক দলঙত সদায় এনেকুৱাই মানুহ আবেলি সময়ত ভিৰ কৰে। আৰু এয়াই হৈছে বিশ্বনাথৰ বৰগাং নদীৰ ওপৰত থকা আঢ়ৈ দলং। এইটো মানে এক ঐতিহাসিক ঠাই হিচাপে পৰিচিত হৈছে জুবিন দাৰ ৰৈ ৰৈ বিনালে ছবিখন মুক্তি লাভ কৰাৰ পিছত। যাক কি সুন্দৰ এক সুমধুৰ নদীৰ ওপৰত আধা দলং, যাক মানে ক'বলগীয়া দলং হয়। এয়া বন্ধুসকল, মই এতিয়া দলঙৰ খিতুমূৰলৈ গৈ আছোঁ। এচাক দলঙৰ খিতুমূৰত যিহেতু জুবিন দাৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে ছবিত কিছু দৃশ্য গ্ৰহণ কৰা হৈছিল। আৰু চাওক কি সুন্দৰ বেলি অহাৰ দৃশ্য। আৰু এয়া হৈছে ৰেলৱে দলং। আৰু তলত চাওক কিমান মানুহ আহিছে। আৰু ৰৈ ৰৈ বিনালে ছবিখন মুক্তি লাভ কৰাৰ পিছত এই ঠাইডোখৰত সদায় জুবিন অনুৰাগী হাজাৰ হাজাৰ আহে আৰু এনেদৰে আহে। আৰু এয়া আছে বৰগাং নদীৰ ওপৰত থকা আঢ়ৈ দলং। আৰু এয়া দেখা পাইছে দলঙৰ খেতুমূৰ, এয়া খেতুমূৰ। আৰু এই দলঙৰ তলত মানুহবিলাক চাওক, দলঙৰ ওপৰৰ পৰা নামি গ'ল তলত। এই ঠাইডোখৰতে জুবিন দাই বহিছিলে, বহি চিনেমাৰ কিছু দৃশ্য গ্ৰহণ কৰা হৈছিলে। ময়ো বহিবলৈ যত্ন কৰিম, কিন্তু বিপদজনক ঠাইৰ কিন্তু যাওঁ, যিমান দূৰ সম্ভৱ বহিম। এয়া চাব বৰগাং নদীৰ ওপৰত থকা আঢ়ৈ দলং, আমাৰ বিশ্বনাথবাসীয়ে আঢ়ৈ দলং বুলি ক'লে একো ক'ব নালাগে, আপুনি সবেই সকলোৱে পৰিচিত পাই যায়। আৰু এই বৰগাং নদী দেখা পাইছে। আৰু এই চাব বৰগাং নদীৰ ওপৰত থকা 15 নং ৰাষ্ট্ৰীয় ঘাইপথ। আৰু এই গাড়ীবিলাক দেখিছেনে, ইয়াৰ লখিমপুৰ ধেমাজিলৈ গৈ আছে, পূব পিনে যিবিলাক গাড়ী গৈ আছে, আৰু পশ্চিম পিনে যিবিলাক যাব গুৱাহাটীলৈ যাব। আৰু এনেদৰে সদায় এই বৰগাং নদীৰ আঢ়ৈ দলঙৰ ওপৰত জুবিনৰ অনুৰাগীয়ে ভিৰ কৰে। আৰু মোৰো এটাই অনুৰোধ, বিশ্বনাথ জিলা প্ৰশাসন তথা অসমৰ পৰ্যটন বিভাগে এই ঠাইডোখৰক ঐতিহাসিক ক্ষেত্ৰ হিচাপে পৰিচিত কৰি দিয়া। যিহেতু জুবিন দাৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে ছবিৰ চিনেমাৰ মাজৰ কিছু দৃশ্যাংশ আৰু শেষৰ কিছু দৃশ্যাংশ গ্ৰহণ কৰিছিলে। এতিয়া মোৰ লগত উপস্থিত আছে এজন জুবিন অনুৰাগী, তেওঁৰ লগত কথা পাতিম। তেওঁ ক'ৰ পৰা আহিছে এই ঠাইডোখৰলৈ? দাদা, আপোনাৰ নাম কি? মোৰ নাম মোহন দেউৰী। ক'ৰ পৰা আহিছে? মই চেংমৰা দুপৰীয়াৰ পৰা আহিছোঁ, চান্দিপুৰ দেৰিগাঁও। এই ঠাইডোখৰত যে আহিছে কি ৰৈ ৰৈ বিনালে ছবিৰ দৃশ্য গ্ৰহণ কৰাৰ কাৰণে আহিছে নেকি? হয় হয় হয়, এইখন আমি দেখিছিলোঁ মানে ফিল্ম শ্ব'ৰ সময়ত, তো সেইটো কাৰণে আজি আমি চাবৰ কাৰণে আহিছোঁ, মই আৰু মোৰ লগৰজন। বন্ধুসকল, ৰৈ ৰৈ বিনালে ছবিৰ মাজৰ কিছু দৃশ্যাংশ আৰু শেষৰ কিছু দৃশ্যাংশ এই ঠাইডোখৰতে লোৱা হৈছিল। আমি বৰগাঙৰ আঢ়ৈ দলং বুলি কওঁ। আৰু এই ঠাইডোখৰৰ ভিডিঅ'টো আপোনালোকৰ মাজত উপস্থাপন কৰিলোঁ। যদি ভাল লাগে লাইক এটা কৰি গঠনমূলক কমেণ্ট কৰি যাব বুলি আশা ৰাখিলোঁ। আৰু পাৰিলে ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰি যাতে আনও চাবলৈ সুবিধা পায়। আৰু সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ অশেষ ধন্যবাদ। জয় হিন্দ, জয় আই অসম, জয় জুবিন দা।